হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? নিশ্চয় ভাল, মোৰো ভাল। আজি আহিছোঁ ৰাতি মানে বস্তু এটা কাটিম বুলি ভাবিছোঁ, তাকে আপোনালোকক দেখাওঁ বস্তুটো কিনো, চাওক আপোনালোকেও ধুনীয়াকৈ। আৰু হ'ল ভিডিঅ'টো ইয়াৰ ৰাতি ভিডিঅ' হ'ল, আৰু এয়া মানুহ এজনে মানে আমাক ব্ৰইলাৰ এটা দিছিল, তাকে ভাবিছোঁ আমি খাওঁ বুলি ভাবিছোঁ, মানে কি বনাই কৰি ধুনীয়াকৈ চাফা চুফা কৰি কাটি কৰি। আৰু তাকে এতিয়া লাগি আছোঁ চাফা কৰাত মই, আৰু মানুহজনে এইবিলাক কাম নকৰে। মই চাফা চুফা কৰিবলৈ লাগি গৈছোঁ, আৰু গৰম পানী কৰি ল'লোঁ, কৰি পেলাই গৰম পানী দি দিলোঁ চৰাইটো, দি পেলাই এতিয়া এয়া পাখিখিনি গুচাই আছোঁ। আৰু তাক মানে কেনেকৈ কি কৰিম চাই থাকক, দেখি থাকিব, তেতিয়া গম পাই থাকিব চব। এতিয়া এয়া ভাতখিনি হ'লে এতিয়া মানে এয়া চৰাইটো চাফা কৰি পাখিখিনি গুচাই আছোঁ, আৰু মই অকলে চাফা কৰি আছোঁ। আৰু এতিয়া পাখি চাফা কৰা হৈ গ'ল, এতিয়া মানে পূৰা পুৰিবলৈ কাৰণে টাইম হৈ গ'ল, আৰু পুৰি আছোঁ এতিয়া। আৰু মানুহজনে চাওক তাঁৰ দি একদম ভৰিকেইখন বান্ধি দিছে, আৰু একদম মাংসখিনি ছিগিয়ে গৈছেগৈ ভৰি ছালখিনি। আৰু লগতে এতিয়া মই এয়া পুৰি আছোঁ ব্ৰইলাৰটো, আৰু ধুনীয়াকৈ পুৰিলেহে খাই ভাল লাগে ব্ৰইলাৰ মাংস, তেতিয়া মানে অলপ মই টাইট পাওঁ আৰু ভাল লাগে। আৰু পুৰি পেলাই ধুনীয়াকৈ কাটি কুটি ধুনীয়াকৈ কেনেকৈ বনাওঁ মানে কেনেকৈ কি কৰোঁ সেয়া দেখাম আৰু এতিয়া এয়া ব্ৰইলাৰটো পুৰি হৈছেগৈ, ৰঙা হৈছে, এয়া চাওক আপোনালোকক দেখাই দিছোঁ। আৰু এতিয়া ইয়াতে মানুহ দুজনে ৰেডি কৰি দিছে মোক ব্ৰইলাৰটো কাটিবলৈ, আৰু মানে মানুহজনক দেখাই আছোঁ মই কেঁচাকৈ খাওঁ নেকি বুলি পেলাই। তাৰপিছত মানুহজনে কৈছে বনাই পেলাই খাবা বুলি কৈছে, আৰু তাকে এতিয়া কাটিবলৈ আৰম্ভ কৰিছোঁ। আৰু মই এইবিলাক কাটা কুটাত মানে বহুত এক্সপাৰ্টেই হয়, আৰু বহুতেই ভাল পাওঁ মই চৰাই কাটিবলৈ। আৰু লগতে এতিয়া এয়া পানী চানী চব লৈ লৈছোঁ ওচৰতে, খালী মানে তাক টুকুৰা টুকুৰি কৰি কাটিব লাগে। আমাৰ দাখন অকণমান ধাৰ নাই, ধাৰ কৰিবই পাহৰিলে মানুহজনে, তাকে এতিয়া চাওঁচোন কেনেকুৱা হয় বা। মাংসখিনি মানে কাটিলে থেতেলা খালে মানে অলপ ভাল নালাগে, এনেই থেতেলা নোখোৱা নিচিনাকৈ হ'ব লাগে, ধুনীয়া লাগে সেই মাংসখিনি কাটি, আৰু খায়ো ভাল লাগে তেতিয়া। আৰু এতিয়া চাওক মই এয়া তাৰ হেৰিডাল মানে চাফা কৰি আছোঁ, টোতোলা হেৰিডাল। একচুৱেলি মই ভালেই পাওঁ চৰাই কাটিবলৈ। আৰু আপোনালোকে চৰাই কাটে নে নাকাটে ঘৰত কমেণ্ট কৰি জনাবচোন, আৰু মই হ'লে বহুত ভাল পাওঁ। আৰু চৰাই, মাছ, এই গাহৰি চাহৰি চব কাটিবলৈ পাৰোঁ, আৰু মই এইবিলাক মতা মানুহজন নহ'লেও মানে টেনশ্যন নাই, মই নিজে কাটিবলৈ হেৰি কৰিব পাৰোঁ। আৰু এয়া খুৱাই দিলোঁ চাওক, মই এয়া চাফা কৰি দিলোঁ, এডোখৰ ওলালে। আৰু বাকীখিনি কেনেকৈ কৰোঁ দেখাম বাৰু, আপোনালোকেও যিসকলে মানে কাটিব নাজানে কাটিব শিকিব পাৰিব মোৰ পৰা। আৰু সেইকাৰণে মানে আপোনালোকক দেখাই দিছোঁ কাটা ভিডিঅ'টো, আপোনালোকে চাই পেলাই শিকিব পাৰিব আৰু যোনে নাজানে। আৰু ব্ৰইলাৰটো কাটোঁতে কিন্তু বহুত টাইম লাগিব, কাৰণ যিহেতু মই পুৰিহে লৈছোঁ, আৰু যিহেতু মতা মানুহটো নহয় মাইকী মানুহে কাটিছোঁ, যিহেতু অলপমান দেৰি লাগিব, আৰু মতা মানুহ নিচিনা নহ'বও পাৰে, হ'লেও মানে চেষ্টা কৰিম কাটিবলৈ কাৰণে। আৰু মই কাটোঁৱেই, এনেও ঘৰতেও কাটোঁ, লোকেল চৰাই কোনোবা দিনা ঘৰত মাৰিলেগৈ মই চাফা চুফা কৰোঁ। আৰু আমাৰ এইকেইদিন একদম মানে খুব বৰষুণ দি আছে, আৰু এয়া ভিডিঅ'টো হ'ল ৰাতি ভিডিঅ', আৰু ৰাতি বনাইছোঁ ভিডিঅ'টো। মানুহজনক ক'লোঁ মই বোলো ভিডিঅ' এটা হেৰি কেমেৰাটো ধৰি দিছোঁ, মই ভিডিঅ' এটা বনাম বোলো, আৰু দেখাই দিছোঁ চাওক কি ধুনীয়া দেখিছে। আৰু লগতে এতিয়া আৰু আছে, বহুত টাইম লাগিব, তাকে দেখাই গৈ থাকিম, আপোনালোকে চাই গৈ থাকিব। আৰু পেটুকাখিনি মানে কেনেকৈ উলিয়াম সেইটো চিন্তা কৰি আছোঁ, মানে এই টোতোলাটোৰ পৰা কিবা লেতেৰা খোৱা বস্তুবিলাক ওলাই যাব বুলি চিন্তাও লাগিছে, আৰু চেষ্টা কৰিছোঁ সিফালে পেলাই দিবলৈ কাৰণে। চাওকচোন এয়া, আৰু চৰাইটো মোক কাটা হৈছেনে নাই, এনেকৈ কাটে নে নাকাটে বাৰু, যিসকলে কাটিব জানে অলপ কমেণ্ট কৰি জনাবচোন মোক, হৈছেনে নাই কাটাটো। আৰু চাই থাকক, মই মাংস কেনেকৈ কাটোঁ চাই থাকিলে সকলোবোৰ দেখা পাব আপোনালোকে। আৰু ভিডিঅ'টো স্কিপ কৰি নাযাব, সম্পূৰ্ণ চাই পেলাই শেষ কৰিব আপোনালোকে, আৰু ছাবস্ক্ৰাইব কৰি দিব, তেতিয়া আহিবলগীয়া ভিডিঅ'খিনি আপোনালোকে পাই থাকিব, চাই থাকিব পাৰিব মোৰ ভিডিঅ'খিনি ভাল লাগিলেকৈ। আৰু এতিয়া এয়া মানে কি ব্ৰইলাৰ ঠেং মই খাই বহুতেই ভাল পাওঁ, সেইকাৰণে ইয়াত নখকেইটা কাটি পেলাই দিছোঁ। আৰু ব্ৰইলাৰ ঠেংকেইটা তেনেকৈ অকণমান মানে তেনেকৈ গোটা গোটাকৈ দি ৰকিয়াই পেলাই মই তাতে দি দিম মাংস চব্জিতে, আৰু মই খুব ভাল পাওঁ ব্ৰইলাৰ ঠেং খাই পেলাই। আৰু একদম মানুহজনে ধুনীয়াকৈ কেমেৰাটো ধৰি দেখাই আছে, আৰু মই এতিয়া এই পিঠলকেইডোখৰ উলিয়াই লওঁ।
আৰু এতিয়া মই মাংস কাটিবলৈ আৰম্ভ কৰিলোঁ আৰু ইয়াত চাওক আপোনালোকক মই দেখাই দিছোঁ মাংস কাটিব জানিছোঁ নে নাই আৰু কাটা কুটাত মানে মানুহজনে হেল্প কৰা নাই দেই মই অকলে নিজে কৰিছোঁ আৰু এয়া মাংসখিনি কাটা হৈছেনে নাই যিসকলে মানে মাংস কাটে সেইসকলে কমেণ্ট এটা জনাবচোন কোনে কোনে মাংস কাটিব জানে আৰু জানিছোঁ নে নাই সেইটো জনাব মুঠতে আৰু এয়া দাখন ধাৰা নাই কাৰণে মানে থেতেলা খাই গৈছে অলপ আৰু মাংসখিনি এইখিনি ওলালে চাই ইমানখিনি ওলালে আৰু চাওক পিচকেইটা ধুনীয়া জোখত মানে থৈছোঁ আৰু আমঠুকেইটাও মানে আমঠুটো মানে ধুনীয়াকৈ 3ডোখৰ কৰি দিছোঁ আৰু আমঠুটো ডাঙৰকৈ দিলেও মই ভালেই পাওঁ খাই আৰু আপোনালোকে পিচকেইটা দেখি পেলাই গম পাইছে মানে কেনেকুৱা জোখত কাটিছোঁ পিচকেইটা আৰু এইসোপা লেতেৰা সোপা এতিয়া মই এয়া মানুহজনক লৈ যাবলৈ দিছোঁ কাঁহীখন তাৰপিছত এইখিনি চাফা আৰু এয়া ধুনীয়াকৈ মানে হালধি অলপ নিমখ অলপ দি মানে আৰু পূৰা ৰঙাকৈ পুৰিছোঁ মাংসখিনি আৰু তেনেকৈ পুৰিলে মানে ভাল লাগে মাংসটো খাই আৰু লগতে বইল কৰি ল'লে ব্ৰইলাৰ মাংসটো সোৱাদ এটা উঠে মানে ভাল লাগে আপোনালোকে তেনেকৈ খায় নে নাখায় ক'বচোন দেই আমি হ'লে ব্ৰইলাৰ আনিলে এনেকৈ পুৰা ব্ৰইলাৰটো আনো আৰু কোনোবা দিনা আৰু বেছি প্ৰায়ভাগ আমি ব্ৰইলাৰ মাংস নাখাওঁ আৰু যিদিনা আনো মানে এনেকৈ পুৰা ব্ৰইলাৰটো আনো আৰু লগতে এয়া দেখা দিছোঁ চব কি ধুনীয়াকৈ এতিয়া গোটা হৈ যাব মাংসখিনি আৰু ধুনীয়া লাগিব দেখিবলৈ আপোনালোকক মই দেখাম বাৰু অকণমান মই লৰাই দিওঁ চাওক আৰু ঠেংকেইটা মই দিছোঁ মানে ঠেং মই খাই খুব ভাল পাওঁ মানে সেইকাৰণে ঠেংকেইটা দিছোঁ মাংসখিনি ভালকৈ গোটা হ'বলৈ দিম তাৰপিছত উলিয়াই দিম আৰু চাট কি ধুনীয়া গোটা হৈছে মাংসখিনি আৰু এইফালে মই কচু টেপা দালি বইল কৰিছোঁ আৰু এতিয়া তেল মাৰি দিম মই ধুনীয়াকৈ কেৰাহী পাতিছোঁ তেল ফুটি আছে আৰু এতিয়া মাংসখিনি মানে এয়া বইল কৰি হৈ গ'ল মোৰ আৰু এতিয়া মাংসখিনি উলিয়াই লওঁ ধুনীয়াকৈ উলিয়াই কৰি এইফালে আৰু লগতে দালি মানে তেল মাৰিবলৈ কাৰণে পিঁয়াজ দিয়ে থৈছোঁ কেৰাহীত আৰু এয়া চৌকাটো চাওকচোন তেল চিটিকি মানে কি হ'ল আজি বহুত লেতেৰা হ'ল চৌকাটো আৰু লগতে এতিয়া উলিয়াই আছোঁ মাংসখিনি আৰু দেখিছেনে গোটা হৈ গ'ল মানে পূৰা টাইট হৈ গ'ল মাংসখিনি আৰু ব্ৰইলাৰ মাংসটো এনেকৈ বইল কৰি ল'ব লাগে তেতিয়া বহুত ভাল লাগে মানে খাওঁতে ভাল লাগে আৰু সেইকাৰণে আৰু এইফালে দেখালোঁৱে আপোনালোকক কচু টেপা আৰু দালি বইল কৰি ৰাখিছোঁ এতিয়া তেল মাৰি দিম মই এইফালে কেৰাহী বহাই থৈছোঁ পিঁয়াজখিনি মানে অলপ পোৱা গ'লে মানে দালিখিনি তেল মাৰিলে সোৱাদ এটা উঠে ভাল লাগে আৰু লগতে পাঁচফোৰণ দিম দালিত এতিয়া মানে তাকে হেৰি কৰি আছোঁ আৰু ব্ৰইলাৰখিনি উলিয়াই আছোঁ চৌটোৰ পৰা আৰু উলিয়াই পেলাই ভাজা সময়ত আপোনালোকক অলপমান দেখাই দিম আৰু সকলোৱে জানে ভাজিবলৈ হ'লেও মানে যিহেতু আজি নিজে হেৰি কৰিছোঁ যেতিয়া কাটিছোঁ কৰিছোঁ সেইকাৰণে আপোনালোকক দেখাই দিম এয়া চাওক আপোনালোকক দেখাই দিছোঁ আৰু এইফালে ৰঙা হোৱাই নাই এইটো গেছটো চৌকাটো মানে জুইটো কম ওলায় সেইকাৰণে মানে দেৰি লাগিছে আৰু এতিয়া ইয়াত তেল মাৰি দিলোঁ তেল মাৰি দিলোঁ আৰু ভালকৈ উতল দিবলৈ দিম আৰু কেৰাহীটো কেৰাহীটো আওখালি পেলাই দালি পানীকণ দি দিলোঁ আৰু এতিয়া পূৰা মানে দালিখিনি উতলাম ভালকৈ উতলোৱাৰ পিছতহে নমাম আৰু এতিয়া মানে কি মই মাংস অলপমান ফ্ৰাই কৰিম আৰু ৰাতিপুৱালৈ থৈ দিম আধাখিনি ফ্ৰিজত ভৰাই পেলাই আৰু এয়া কেৰাহীত তেল দি দিলোঁ আৰু এয়া পিঁয়াজ কাটি থৈছোঁ আৰু এয়া মছলা খুন্দি লোৱা হৈছে আদা নহৰু এয়া চাওক আৰু অলপমান এনেকৈ ফ্ৰাই কৰিম আৰু যিহেতু কচু দালি আছে সেইকাৰণে মানে আমি যিহেতু দুটা মানুহ সেইকাৰণে এনেকৈ বনাই খাম আজি আৰু পূৰা টাইটকৈ মই ফ্ৰাই কৰি ল'ম ফ্ৰাই হোৱাৰ পিছত টাইট হ'ব তেতিয়া মই আদা নহৰু পেষ্টখিনি দি দিম আৰু এইখিনি ৰাখি দিছোঁ কালি কাৰণে হৈ গ'ল চাওক মোৰ মাংসখিনি ধুনীয়াকৈ ফ্ৰাই কৰি হৈ গ'ল আৰু আজি চবেই জানে বাৰু মাংস বনাবলৈ আৰু মইনো কি দেখাম আৰু তেও মানে আমি খাইছোঁ যিহেতু সেইকাৰণে আপোনালোকক দেখাইছোঁ আৰু যদি ভাল লাগিল
লাইক ছাবস্ক্ৰাইব শ্বেয়াৰ কৰি দিব আৰু তেতিয়া নতুন নতুন ভিডিঅ'খিনি পাই থাকিব। আজিলৈ ভিডিঅ'টো এই মাংসখিনিৰ পৰা বিদায় লৈছোঁ দেই, বাই বাই।